আকৌ এবাৰ মাৰ হাতৰ বিশেষ আঞ্জা লৈ আহিছোঁ। কুকাৰত দি দিয়া হৈছে লোকেল ডিম আৰু আলু বইল কৰি লোৱা হ'ব পোনপ্ৰথমে। থালত থৈ দিয়া আছে লোকেল পালেং, পিঁয়াজ কুটি লোৱা হৈছে, বিলাহী কুটি থোৱা আছে, ধনিয়া আছে, চাব পাৰে সুন্দৰভাৱে পালেং শাকসমূহ সৰু সৰুকৈ কুটি লোৱা হৈছে। আৰু যি আমি বইল কৰিছিলোঁ ডিম আৰু আলু সেইখিনি বইল হৈ পৰিছে ইতিমধ্যে। এখন কেৰাহীত তেল দি দিয়া হৈছে, তেলখিনি গৰম হওক সুন্দৰভাৱে। গৰম হোৱাৰ লগে লগে দি দিয়া হৈছে বইল ডিমখিনি। সুন্দৰভাৱে দিয়াৰ লগে লগে ৰঙচুৱা কালাৰ এটা আহি পৰিছে, সুন্দৰভাৱে ফ্ৰাই কৰি ল'ব লাগিব। চাব পাৰে লোকেল ডিমখিনি ইতিমধ্যে ফ্ৰাই হৈ পৰিছে, ৰঙচুৱা হৈ পৰিছে সম্পূৰ্ণভাৱে। কি সুন্দৰ কালাৰ আহিছে। সম্পূৰ্ণ ডিমখিনি কাঢ়ি লোৱা হৈছে কেৰাহীৰ পৰা। যিহেতু মছলা ভজাৰ প্ৰচেছটো আৰম্ভ কৰিব লাগিব, সেইবাবে ডিমখিনি কাঢ়ি লোৱা গৈছে তেলৰ পৰা। 5টা ডিম কাঢ়ি লোৱা হৈছে। এতিয়া গৰম তেলত তেজপাত দি দিয়া হৈছে পোনপ্ৰথমে। বিশেষ কোনো মছলা ইউজ নহয়, এনেধৰণে বনালে বিশেষ সোৱাদ হয়। গৰম তেলত দি দিয়া হ'ব কুটি থোৱা পিঁয়াজখিনি। সুন্দৰভাৱে পিঁয়াজখিনি সম্পূৰ্ণ পিঁয়াজখিনি দি দিয়া হৈছে। ৰঙচুৱা হোৱালৈকে ভাজি থাকিব লাগিব। ৰঙচুৱা হোৱাৰ পিছত কুটি থোৱা বিলাহীখিনি সুন্দৰভাৱে দি দিয়া হৈছে, চাব পাৰে কেনেধৰণে দি দিয়া হৈছে। তাৰপিছত সুন্দৰভাৱে পিঁয়াজ আৰু বিলাহীখিনি ভাজি লোৱা হৈছে। চাওকচোন কেনেধৰণে বিলাহীখিনি গলি পৰিছে পিঁয়াজৰ লগত। বিশেষ আঞ্জা বনিবলৈ গৈ আছে, বিশেষ সোৱাদ হয় এনেধৰণে বনালে। কোনো মছলা নিদিয়াকৈ এই আঞ্জা বনিবলৈ গৈ আছে। চাব পাৰে কেনেধৰণে অকণমান পানী আৰু নিমখ দিয়াৰ পিছত বিশেষ সোৱাদ আহি যায়। এনেধৰণে বনাওক যদি এনেধৰণে খাই ভাল পায় যদিহে। আৰু পালেং শাকসমূহ দি দিয়া হৈছে সম্পূৰ্ণ মছলাখিনিত। এতিয়া পালেং শাকসমূহ ভাজি লোৱা হ'ব। চাব কি ধৰণে অলপমান ভজাৰ পিছতে গলি পৰিছে পালেং শাকসমূহ, মছলাৰ সৈতে মিলি গৈছে পালেং শাক নে মছলা ধৰিবই নোৱাৰি। অকণমান হালধি দিয়া হৈছে কালাৰৰ বাবে, যিহেতু কালাৰৰ অবিহনে কোনো জুতিয়ে নালাগে। পানী দিয়া হৈছে মছলাত আৰু লগতে পালেং শাকসমূহ গলি গৈছিলে। পানী দিয়াৰ পিছত এটা উতল অহাৰ পিছতেই দি দিয়া হৈছে সম্পূৰ্ণ 5টা ডিম, লগতে আলুখিনি দি দিয়া হৈছে। আজিৰ বিশেষ আঞ্জা লোকেল ডিমৰ লগত লোকেল পালেঙৰ সোৱাদ লোৱা হ'ব। দুপৰীয়াৰ আহাৰ এনেকৈ গ্ৰহণ কৰা হ'ব। মাৰ হাতৰ আঞ্জা আজি মায়ে বনাই আছে, আপোনালোকক দেখুৱাই আছোঁ। ইতিমধ্যে আঞ্জাটো সম্পূৰ্ণ হৈ পৰিছে, কোনো মছলা ব্যৱহাৰ কৰা হোৱা নাই আজিৰ আঞ্জাত। যিসমূহ পিঁয়াজ আৰু বিলাহীৰ সৈতে মছলা ভাজিয়ে মছলাটো ৰেডি কৰা হ'ল। চাওকচোন কি সুন্দৰ কালাৰ আহিছে, চেণ্ট কল্পনা কৰিব নোৱাৰে এনেকুৱা সুন্দৰ চেণ্ট আহিছে। আৰু ধনিয়া দিয়া গৈছিল শেষত, অলপমান দেখুৱাবলৈ নহ'ল। যিহেতু আজিৰ বিশেষ আঞ্জা মাৰ হাতৰ লোকেল পালেঙৰ লগত লোকেল ডিমৰ সোৱাদ। আৰু আঞ্জাটো বনোৱা প্ৰচেছটো কেনে লাগিল জনাবলৈ নাপাহৰিব। আজিলৈ ইমানে।